গম পাইছিলোঁ মই বৌয়ে মিছা কথা কৈছে বুলি যদি জানই মোক কোৱা নাছিলি কিয় ক'বলৈ সুবিধা দিবও লাগিব এটা কাম কৰিব পাৰিবি ক অলপ আঁতৰলৈ যা এতিয়া মোক চৰ এটা মাৰ কি মাৰ চৰ মই চাব বিচাৰোঁ তোৰ শক্তি কিমান মাৰ চাই আছ কি কান্দিছ কিয় মই তোৰ শক্তিহে চাব বিচাৰিছোঁ নোৱাৰোঁ মাৰিব মই তোক হেল্ল' কথাবোৰ আমি গম পাইছোঁ আজিৰ পৰা কোনো কথাই ৰুদ্ৰৰ পৰা নুলুকাব বৰষা আমাৰ ঘৰেই বোৱাৰী হ'ব শুনক আমাক একো নালাগে আমাক কেৱল ছোৱালীজনী লাগে আনকি বিয়াও আমিহে পাতিম শুনিছেনে হয় শুনিছোঁ আপোনাক কেনেদৰে ধন্যবাদ দিওঁ মই বুজাব নোৱাৰোঁ তই মোক চৰ মাৰিব লাগিব নোৱাৰোঁ মই তোক চৰ মাৰিব দৰকাৰ হ'লে নিজেই মৰি যাম কিন্তু তোৰ ওপৰত হাত উঠাব নোৱাৰোঁ আৰে তোৰ কাৰণেই আজি জীয়াই আছোঁ মই তোৰ কাৰণে মোৰ মা জীয়াই আছে তোৰ উপকাৰৰ কাৰণে মই ওপৰৰ পৰা তললৈকে পোত খাই আছোঁ তোক হাত উঠাব লাগে মই তোক মই যদি তোৰ ওপৰত হাত উঠাব পাৰোঁ তই কিয় নোৱাৰ তই মোৰ ভাই নিচিনা তেজৰ সম্পৰ্ক নাথাকিব পাৰে কি হ'ল তেজৰ সম্পৰ্কতকৈ ওপৰত আমাৰ সম্পৰ্ক এই হাত উঠালি সেইদিনা উঠালি আৰু সেইদিনাখন তোৰো দুখ লাগি আছিলে ন তেনেহ'লে কিয় ইমান কণ্টেকতা কৰিছ ক'ত কান্দিছোঁ মই পটককৈ চকু পানীটো ওলাই যায় কি কৰিবি মোৰ মুখত চৰি প্লিজ এইবোৰ শব্দ নোলায় তই মোৰ মুখখন দেখি বুজি পাইছ মোৰ কিমান বেয়া লাগিছে বৰষা যেতিয়া নামে